যোৱাকালিৰ পৰাই আমাৰ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ ৫৭তম বাৰ্ষিক যি অধিৱেশন এই অধিৱেশনখন আমাৰ টপলাখোৱা ৰাভা জামাতৰ সৌজন্যত আৰু টপলাখোৱা প্ৰেমানন্দ ৰাভাৰ সোঁৱৰণি সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি ৰাতিপুৱাৰ ৮টা বজাত পতাকা উত্তোলনৰ কাৰ্যসূচী আমাৰ গ্ৰহণ কৰা হৈছে, ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। তাৰোপৰি শ্বহীদ তৰ্পণ আৰু আমাৰ ঋষি বাবাৰ যি পৰম্পৰাগত যি বিধি অনুযায়ী পূজা কৰা হয়, এই পূজাও ইতিমধ্যে আমাৰ পুৱা ভাগতে হঠাৎ পুৱা ৮টা বজা ৮:৩০ বজাৰ মানে সময়তে এই পূজাটো আমাৰ পৰম্পৰা যিটোভাৱে আমি পূজা কৰোঁ, এই পূজাখিনি হৈ গ'ল। তাৰ ওপৰত আমাৰ 10টা বজাত ৰাতিপুৱা আজি 10টা বজাত আমাৰ বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাই ছেকেণ্ডাৰী আৰু ডিগ্ৰী আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকলক বিশেষ দিশত পাৰদৰ্শিতা থকা ব্যক্তিসকলক আৰু এই বুলি যিহেতু 18 আৰু 19 বৰ্ষৰ আমাৰ যিটো মানে APSC পৰীক্ষাৰ যিটো আমাৰ পাছ কৰিছে ৰাভা জনগোষ্ঠীৰ তিনিজনকৈ, গতিকে তেওঁলোকক 10 বজাত ৰাতিপুৱা 10 বজাত সম্বৰ্ধনা জনোৱাৰ অনুষ্ঠান ইতিমধ্যে আমাৰ কৰা হৈছে। মুকলি সভাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচী আমাৰ ইতিমধ্যে চলি আছে আৰু আমাৰ মুকলি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় টংকেশ্বৰ ৰাভা দেৱক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ ইতিমধ্যে মঞ্চত অভিষ্ট হৈছে। ইয়াৰ উপৰিও আমাৰ ৩৬ নং জনজাতি দুধনৈ বিধানসভা সমষ্টিৰ সমন্বয় বিধায়ক দীপক কুমাৰ ৰাভাদেৱক আমি মাতিছোঁ, তেওঁ ইতিমধ্যে হৈছে আৰু উপস্থিত হৈছে। ইয়াৰ উপৰি আমাৰ সমাজৰ বিশিষ্ট ব্যক্তি ধূপধৰা বিকালী মহাবিদ্যালয়ৰ আমাৰ প্ৰাক্তন অধ্যক্ষা আমাৰ সন্মানীয়া মলয়া দেৱী ৰাভা বাইদেউক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ, তেখেত আহিছে। আৰু দুধনৈ খণ্ড প্ৰাথমিক বিষয়া শ্ৰী ৰীতা ৰাভা তেওঁ মানে ইতিমধ্যে আহিছে, তেওঁ সুন্দৰভাৱে ভাষণ ৰাখিলে আমাৰ বিশেষকৈ আই মাতৃসকলৰ শিশুসকলৰ শিক্ষাৰ ওপৰত। ইয়াৰ উপৰিও আমাৰ জাতীয় যিবিলাক ইছ্যু, এই ইছ্যু অৰ্থাৎ আমাৰ যি আমি ৰাভা জনগোষ্ঠী যি দাবী কৰি আছোঁ 6 শিডিউল ইছ্যু, এই ইছ্যুৰ ওপৰত ৰাইজক ক'বৰ কাৰণে